নমস্কাৰ, মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তিতা কেৰেলাৰ ভাজি বনাওঁ বুলি ভাবিছোঁ। আপোনালোককো এবাৰ দেখাব বিচাৰিছোঁ। এয়া তিতা কেৰেলা মই সৰু সৰুকৈ কাটি ল'লোঁ, লগত এটা পিঁয়াজো সৰু সৰুকৈ কাটি ল'লোঁ। দিছোঁ অলপমান হালধি আৰু অলপমান নিমখ আৰু লগত অলপ জিৰা পাউডাৰ, অলপ ধনিয়া পাউডাৰ। এয়া ধনিয়া পাউডাৰ দিয়া হ'ল। দি লৈ এয়া অলপ মই হাতেৰে মঠি দিম। মঠি দিলে সোৱাদটো অলপ বেছি হয়, সেইকাৰণে হাতেৰে অলপ টাইম মঠি লৈছোঁ। এতিয়া মোৰ কেৰাহী গৰম হৈ আছে, ইয়াত মই অলপমান তেল দিলোঁ। কেইটামান পাঁচফোৰণ দিছোঁ। পাঁচফোৰণকেইটা লাহেকৈ হেতাখনে অলপ লৰাই দিম। পাঁচফোৰণ দিয়া হৈ গ'ল। এতিয়া মই তিতা কেৰেলাখিনি দিম। দি লৈ অলপ সময় ভাজিম। এনেকৈ অলপ সময় ভাজি থাকিম, কিয়নো তিতা কেৰেলাত ঢাকন নিদিয়াকৈ ভাজিলেহে তিতা কেৰেলাখিনি ভাল হয়। সেইকাৰণে ঢাকন নিদিওঁ, এনেকৈ লাহেকৈ ভাজি থাকিম। জুইটো কমাই থোৱা আছে, এতিয়া জুইটো অকণমান বঢ়াই দিম। বঢ়াই দি লাহেকৈ ভাজি থাকিম। কেৰেলাখিনি ভজা অলৰেডি হৈছেগৈ আৰু অকণমান সময় ভাজি লৈ এয়া আমাৰ তিতা কেৰেলা ভাজি অলৰেডি হৈ গৈছে। এতিয়া মই ভাজিখিনি এয়া প্লেটত লৈ ল'ম। এয়া আপোনালোকে যদি মোৰ এই ৰেচিপিটো ভাল পাইছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কৰি দিব। আৰু নেক্সট এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। আজিলৈ বাই বাই।